Welcome to my YouTube channel Biki Lifestyle. আকৌ আহিছো আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত সো মই বহুত দিন হ'ল আহা নাই আৰু আহিব পৰাও নাই শৰ্ট ভিডিঅ' দি আছো বাৰু আপোনালোকলৈ সো মানে অলপ প্ৰবলেম হয় ন ডিউটি কৰো মই কাৰণ কিয়নো মই জব কৰো যেতিয়া মই কাম কৰো ইয়াতে সো একো নাই বাৰু সো আজি প্ৰপ'জ ডে তাতে সো সেইকাৰণে মোৰ অলপ বস্তু অলপ ল'বলগীয়া আছিলে সো আজি মই মাৰ্কেট গৈছিলোঁ বস্তুখিনি ল'বৰ কাৰণে সো অলপ চলপ কাপোৰ ল'লোঁ আৰু মোৰ এয়াৰপোৰ্ট নাছিলে এয়াৰপোৰ্ট ল'লোঁ সো তাকে আজি দেখুৱাবৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ চেনেলৰ লগত জড়িত হৈ থাকিব যাতে এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ মই দি থাকিব পাৰোঁ আৰু আপোনালোকে যাতে মোৰ ভিডিঅ'বোৰ চাব পাৰে আৰু সো আপোনালোকৰ আশীৰ্বাদত আজি মই প্ৰায় মোৰ 66 মোৰ ছাবস্ক্ৰাইবাৰ হৈ গৈছে আৰু সো অলপ চলপ ছাপোৰ্ট লাগে আপোনালোকৰ প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব তাৰ কাৰণে মই আপোনালোকৰ পৰা আশা ৰাখিছোঁ সো বলক আজি মই কি আনিলোঁ বা কি ধৰণৰ বস্তু আনিলোঁ কিমান প্ৰাইচ ল'লে কিমান কি ল'লে সো ক'ৰ পৰা ল'লোঁ কেনেকৈ ল'লোঁ সো আপোনালোকক সকলোবোৰ দেখুৱাম মই হ'ল বস্তু আৰু সো চাব পাৰে আপোনালোকে কি আনিছোঁ এইটো হৈছে আপোনাৰ এয়াৰপোৰ্ট বটৰ এয়াৰপোৰ্টছ হয় ইয়াৰ দাম হৈছে আপোনাৰ 1500 টকা আৰু ইয়াৰ পেকেটটো মই দি আছোঁ আপোনালোকক এক মিনিট এইটো চাব পাৰে ইয়াতে লিখা আছে 2990 টকা বাট মই অফাৰত পাই মানে মোৰ অফাৰ মানে কি আৰু ইয়াতে লিখা মানে যিকোনো থাকিব পাৰে ন সো এনে ইয়াৰ দামটো মই লৈছোঁ 1500 টকা দি এইটো এয়াৰপোৰ্টছ হয় এইটো 1500 টকা দি লৈছোঁ মই আপোনালোকে চাব পাৰে কি ধুনীয়া সো এইটো এয়াৰপোৰ্টছ লৈছোঁ আৰু মোৰ ফৰ্মেল কাপোৰৰ কাৰণে মই দুটা পেণ্ট লৈছিলোঁ এইটো ব্লেক পেণ্ট লৈছোঁ আপোনালোকে চাবলৈ পাৰে এইটো ব্লেক পেণ্ট হয় এইটো আপোনাৰ কোম্পানীৰ নাম লিখা আছে আৰু প্ৰাইচটো চাব গ'লে আপোনাৰ প্ৰাইচটো হৈছে 750 টকা মোক অলপ ডিছকাউণ্ট দি 450 টকা দিছে আৰু এইটো পেণ্ট তাৰপিছত আপোনালোকে এইটো এটা নেক্সট পেণ্ট এইটো এটা মই লৈছিলোঁ এইটো চাব পাৰে দেখাই আছোঁ আপোনালোকক 650 টকা লিখা আছে চ' মই 600 টকাত পাইছোঁ আৰু এইটো মোৰ মানে বহুত পচন্দ আছিলে টি চাৰ্টটো সেইকাৰণে লৈ আহিলোঁ এইটো চাব পাৰে এইটো 500 লিখা আছে বাট মই 350 দি আনিছোঁ আৰু এইটো চাওক এইটো কিন্তু বহুত মানে কি ক'ম আৰু বহুত প্ৰাইচ লৈছে এই চাৰ্টটো টোটেল আপোনাৰ 800 টকা লৈছে বাৰু ইয়াতে 875 টকা লিখা আছে 800 টকা লৈছে বাৰু এইখিনিয়ে বস্তু আনিছিলোঁ আৰু প্লাছ মোৰ চক্স নাছিলে চ' চক্স লৈ আহিলোঁ বাৰুতে মই ইয়াতে তিনিটা টাইপৰ মানে চক্স আছে তিনিযোৰা চক্স আছে তিনিযোৰা চক্সত আপোনাৰ লৈছে 150 এইটো আপোনালোকে চাব পাইছে 150 এইখিনিয়ে বস্তু লৈছিলোঁ চ' ফ্ৰেণ্ডছ আপোনালোকে সকলো আপোনালোকক দেখুৱালোঁ বাৰুতে চ' কেনেকুৱা লাগিল ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আকৌ আহিম আপোনালোকৰ মাজলৈ আৰু প্লিজ মোক ছাপোৰ্ট কৰিব আৰু তলত থকা ছাবস্ক্ৰাইব বটনটো দবাই দিব প্লিজ